हेलो गाइस, वेलकम टू माय चैनल। इट्स मोकी हियर। गाइस, থাম্বনেল দেখি হয়তো আপোনালোকে গম পাইছে আমি কত গৈ আছো। আৰু আজি মোৰ লগত গৈ আছে মমিন্দা আছে। মমিন্দা আৰু মই গৈ আছো বৰপেটা কত গৈ আছো, কিয় গৈ আছো, কি কৰিম, এ টু জেড আপোনালোকে চাব পাৰিব। আশা কৰিছো কোনো ধৰণৰ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। গাইস, আপোনালোকে সকলোৱে জানে করোনা মহামাৰীৰ কথা আৰু লগতে আংশিক যি লকডাউন আছে, লকডাউনৰ কথা সকলোৱে জানে। আৰু এই লকডাউনৰ সময়তে সকলোৰে স্কুল কলেজ সকলোবোৰ বন্ধ, সময় একেবাৰে অপচয় হৈ আছে। কিন্তু সময় অপচয় কৰা নাই বৰপেটাৰ এগৰাকী ছাত্ৰীয়ে। কেনেকৈ কি কৰি আছে মই নিজেই চক বস্তুটো চাই। পেলনীয়া যিবোৰ বটল আছে, পেলনীয়া বটলবোৰত আৰ্ট কৰিছে। বহুত মহান মহান ব্যক্তিসকলৰ চিত্ৰবোৰ আৰ্ট কৰি তাইৰ নিজৰ প্ৰতিভা তাই দাঙি ধৰিছে। সো গাইস, আজি আমি গৈ আছোঁ সেই তাইৰ প্ৰতিভাৰ যিবোৰ বস্তু তাই আঁকিছে, সেই আঁকা বস্তুবোৰ চাবলৈ গৈ আছোঁ। আৰু লগত আছে সো গাইস, ফাইনেলি আহি পাইছোঁ সেই পাটবাউসীতে ইয়াৰ ঘৰ। আপোনালোকে চাব পাৰে, ইয়াত আছে বস্তুবোৰ, ইয়াত আছে। ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে গম পাব। আৰু ইয়াতে আছে বহুত বস্তু ইয়াতে আঁকিছে। আৰু ই কেৱল বটল আৰ্টেই নহয়, পেপাৰ আৰ্ট কওক, ষ্টন আৰ্ট কওক, সকলোবোৰ আৰ্ট কৰে। আৰু তাইৰ লগত কথা পাতিম। তাৰ আগতে আমি আপোনাক বস্তুবোৰ অলপ দেখুৱাই লৈছোঁ, কি বস্তু আঁকিছে আৰু কেনেকুৱা ধৰণৰ আঁকিছে। একজেক্টলি হুবহু আঁকিছে। তথাপি যিবোৰ বটলত যিবোৰ আঁকিছে এইবোৰ একেবাৰে আল্টি হৈছে এইবোৰ। সো গাইস, এতিয়া আমি আপোনালোকক দেখুৱাম ভৃংকুলমণিত আছে অঁকা যিবোৰ চিত্ৰ আছে সেইবোৰ দেখুৱাম। এইটো ভগৱান শ্ৰীকৃষ্ণৰ ফটো, এইটো আছে বহুতকেইটা ফটো অংকন কৰিছে। আৰু এয়া আছে আমাৰ কিং কোহলি, ইয়াকতো সকলোৱে চিনিয়ে পায়, তথাপি সুন্দৰকৈ আঁকিছে। আৰু এইটো কিন্তু একদম একজেক্ট হৈছে, আপোনালোকে চাব পাৰে, বহুত সুন্দৰকৈ আঁকিছে এইটো। আৰু আছে বাৰু, এই আছে ৰাইজৰ দলৰ যি নেতা আৰু কৃষক নেতা অখিল গগৈ আছে। ইয়াৰ অখিল গগৈৰ ফটো আছে। তাৰপিছতে শচীন তেণ্ডুলকাৰ, ক্ৰিকেটৰ ভগৱান বুলি যাক কয়। আৰু আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টছপ জুবিন গাৰ্গ সদায় মেইন, জুবিন দা ইজ মেইন। আৰু আছে বুখন দা আছে। বুখন দাকতো বহুত ভাল লাগিছে মোৰ। মই এনেও বুখন দাক বহুত বেছি ভাল পাওঁ। আৰু বুখন দা যিটো ফটো আঁকিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু হিমন্ত ছাৰ আছে, হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে, আমাৰ যি মুখ্যমন্ত্ৰী, এই হিমন্ত বিশ্ব শৰ্মাৰ ফটো। আৰু সমজ্জল ছাৰৰ ফটো আঁকিছে। সমজ্জল ছাৰৰ ফটোটো আমি দেখাই দি আছোঁ। এই সমজ্জল ছাৰৰ ফটো আছে। আৰু আবুল কালাম আজাদ ছাৰৰ ফটো আছিলতো, এইটো আছে মিছাইল মেন APJ আব্দুল কালাম আজাদ। এণ্ড দি আৰ্ট এণ্ড দি আৰ্টিষ্ট। সঁচাকৈ বহুত ধুনীয়া ছবি অংকন কৰিছে, বহুত ধুনীয়া চিত্ৰ অংকন কৰিছে। আৰু যদি মই ভাবোঁ যদি ভৃংকুলমণি দাসক অলপ আৰ্থিকভাৱে হওক আৰু যিকোনো বাবে হওক সহায় অলপ কৰিব পৰা যায়, হয়তো ভৃংকুলমণি দাস আৰু আগুৱাই যাব পাৰিব। আৰু এই চিত্ৰকলাৰ জৰিয়তে আমাৰ বৰপেটাৰ লগতে আমাৰ অসমখনক ৰিপ্ৰেজেণ্ট কৰিব বুলি মই ভাবোঁ। সো গাইস, এতিয়া মই আছোঁ একেবাৰে ভৃংকুলমণি দাসৰ ঘৰত আছোঁ। আৰু লগত আপোনালোকে চাই আছে ভৃংকুলমণি দাস আছে। তো আৰু ভৃংকুলমণি দাসৰ পৰা মই জানিব বিচাৰিম, আৰু তেওঁক মোৰ চেনেলত মই স্বাগতম জনাইছোঁ। আৰু তোমাৰ ঘৰটো ক'ত আৰু তোমাৰ ঘৰত কোনে কোনে আছে, মা দেউতাৰ নামটো অলপ কৈ দিয়া। মোৰ ঘৰ বৰপেটা পাটবাউসী কাহিবাৰী গাঁৱত। মোৰ ঘৰত মোৰ মা, ভাইটি, বৰদেউতা, বৰমা আৰু 3জন দাদা আছে। মোৰ দেউতা নাই। দেউতা মোৰ এটা দিলীপ কুমাৰ দাস আৰু মা সুনীলা দাস। আমি বৰমাহঁতৰ লগতে আছোঁ এতিয়া। আচ্ছা। ভৃংকুলমণি দাসৰ যিটো আৰ্ট আছে, আমি ফেচবুক পেজ এটা চাইছিলোঁ, তাৰ পৰা কণ্টেক্ট কৰি কিনে মই আহিলোঁ। বহুত ভাল লাগিছে। আৰু আপোনালোকেও চাই আছে, বহুত ভাল লাগিছে। তো এতিয়া কোনখন কলেজত পঢ়ি আছা? মই বৰ্তমান BH কলেজত পঢ়ি আছোঁ। BH কলেজত পঢ়ি আছা। আৰু এই আৰ্টটো তুমি কিমান দিন ধৰি কৰি আছা? আৰ্ট মই বহুত আগৰে পৰা কৰি আছোঁ, বহুত সৰুৰে পৰা। কিন্তু বটল আৰ্টটো মই মোটামুটি 1 মাহ খুব বেছি। লকডাউনৰ পৰা যোৱা বছৰ লকডাউনত পেপাৰ আৰ্টবোৰ কৰিলোঁ, পেপাৰত পৰ্ট্ৰেট কৰিলোঁ বহুত। আৰু এতিয়া বাল্ব আৰ্ট, ষ্টন আৰ্ট এইবোৰ কৰিছোঁ। তুমি বটল আৰ্টৰ লগে লগে কি আৰ্ট কৰা? মই বটল আৰ্টৰ লগত ষ্টন আৰ্ট, বাল্ব আৰ্ট এইবোৰো কৰিছোঁ। সব ষ্টন আৰ্টৰ এটা দুটা বস্তু। এইটো ষ্টন আৰ্ট, এইটো ষ্টন আৰু সব বাল্ব আৰ্ট চাব পাৰে। এইটো ষ্টন আৰ্ট হয়, ষ্টন আৰ্ট। আচ্ছা, বাল্ব আৰ্ট অলপ দৰ্শকক দেখুৱাই দিয়া অলপ তুমি। ইয়াত এটা চিনাৰী এটা ড্ৰ কৰা হৈছে। আচ্ছা। আৰু আছে বাল্ব আৰ্ট। এইবোৰ পেলনীয়া বাল্ব যেতিয়া ফিউজ যায়, তাৰপিছত এনেকৈ ৰং কৰি এটা ধুনীয়া লুক দিয়া যায়। ঠিক আছে। গাইছ, আপোনালোকে জানে এই কৰোণা মহামাৰীৰ কথা। এই কৰোণা মহামাৰীত
স্কুল কলেজ সকলো বন্ধ হৈ আছে, একেবাৰে সময় অপচয়। কিন্তু এই ব্ৰিংকুলমণি দাসে তাইৰ সময় তাই অপচয় কৰা নাই। তাই এই সময়বোৰত মানে যিবোৰ এই পেলনীয়া যিবোৰ বটল আছে চাওক না, বিৰাট কোহলিৰ ফটো আঁকিছে আৰু বহুতৰে এনেকুৱা ফটো আঁকিছে। লগতে আমাৰ যি মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, চাওক হিমন্ত বিশ্ব শৰ্মাৰ ফটো চাওক, একেবাৰে একজেক্টলি আঁকিছে হিমন্ত বিশ্ব ছাৰৰ ফটোটো। মানে যিবোৰ পেলনীয়া বটল আছে, পেলনীয়া বটলত ই আৰ্ট কৰি সুন্দৰ এটা প্ৰতিভা, নিজৰ প্ৰতিভা ই দাঙি ধৰিছে। আৰু এই যিবিলাক আৰ্ট তুমি কৰি আছা, এই আৰ্টবোৰ তুমি ক'ৰবাত শিকিছা নেকি? শিকা নাই। কোনো এটা শিক্ষা লোৱাৰ কাৰণে যে কেৱল আনুষ্ঠানিক শিক্ষা ল'ব লাগিব এইটো নহয়। মই আনুষ্ঠানিকভাৱে ক'তো শিকা নাই, কিন্তু ঘৰত যেতিয়া কৰি থকা যায় কেতিয়াবা ইউটিউবত চাওঁ, ইউটিউবৰ পৰা বহুতখিনি শিকিব পাৰি। ইউটিউবত কিছুমান বস্তু শিকিছোঁ। আজিকালি মানে এইটো যে পোৱা যায় ইউটিউবত, ইউটিউবত প্ৰায় বহুত ভালকৈ শিকিব পাৰি কিছুমান বস্তু। তো মই এনেকৈ ইউটিউবত চাই কিছুমান বস্তু শিকিলোঁ। আচ্ছা, মই শিকাকৈ ক'তো শিকা নাই। কোনো মানে যিখিনি শিকিলা ইউটিউবৰ পৰা শিকিলা? ঠিক তেনেকৈ ক'ব নোৱাৰি। ইউটিউবত কিছুমান বস্তু চাই কৰিব পাৰি, কিন্তু ইউটিউবৰ পৰা গোটেইখিনি শিকি লোৱা নাই আৰু। আচ্ছা আচ্ছা, নিজেই কৰিছোঁ, মানে নিজেই ট্ৰাই কৰি আছা, নিজে চেষ্টা কৰিছোঁ আৰু। মানে তুমি সৰুৰে পৰাই আৰ্টবোৰ পেপাৰটো সৰুৰে পৰাই কৰি আছা? সৰুৰে পৰা কৰিছোঁ। মই ক্লাছ 5-6ৰ পৰাই মই মানে মানুহৰ প্ৰতি ছবি পেপাৰত আঁকিছোঁ। আজি আমি দেখা পালোঁ যে ভূষণ দা আছে, অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক। ভূষণ দাই নিজৰ যিটো ফেচবুক আইডি আছে তাত শ্বেয়াৰ কৰিছে যিটো ভূষণ দাৰ ফটো আঁকিছে। তোমাৰ ফিলিংছটো কেনেকুৱা এইটো লৈ? ভূষণ দাক আঁকি বহুত বেছি ভাল লাগিছে। তেওঁ ইমান ধুনীয়াকৈ ৰেচপণ্ড দিছে। তেওঁৰ ভিডিঅ'বোৰতো চাইতো বহুত ভাল লাগে, কিন্তু তেওঁ ইমান ধুনীয়াকৈ যে ৰেচপণ্ড কৰিব মই ভবাই নাছিলোঁ। ভাল লাগিছে। আৰু বটলটো তেওঁ নিজে দিব পালে আৰু বেছি ভাল লাগিব। কেতিয়াবা ভূষণ দাক লগ পালে মই বটলটো নিজ হাতে দিব খোজোঁ, তাৰমানে যাতে তেওঁ লগ পোৱাও হয় আৰু বটলটো মই দিবও পাৰোঁ, যিহেতু কষ্ট কৰি আঁকিছোঁ। যিহেতু ভূষণ দাই যদি ভিডিঅ'টো চাই আৰু ভূষণ দাৰ ঘৰ বৰপেটা, চ' মই মোৰ তৰফৰ পৰা ভূষণ দাক ৰিকুৱেষ্ট কৰিম যে আপুনি এবাৰ হ'লেও এখন ঘৰত আহক, ব্ৰিংকুলমণি দাসৰ লগত অলপ লগ কৰক। আৰু যিটো আপোনাক আঁকিছে, আপুনি এইটো ফটোত চাইছে, আপুনি একজেক্টলি চাওক, বহুত ভাল লাগিব। সঁচাই বহুত ধুনীয়া আঁকিছে। আপুনি আহি কেনে ইয়াত আৰু অলপ উৎসাহ ইয়াক জগাই দিয়ক আৰু অলপ সহায় কৰক। চ' গাইজ, আপোনালোকেতো দেখা পালে যিবোৰ বস্তু অংকন কৰিছে, বহুত ধুনীয়া অংকন কৰিছে। এটা কথা যে এই মানে পেলনীয়া যি বটল আছে, মই বহুত বেছি আচৰিত হৈছোঁ। এই পেলনীয়া বটলত যে ইমান ধুনীয়াকৈ ফটো এটা আঁকিব পাৰি, ইয়াতে নিদৰ্শন দেখুৱাইছে ব্ৰিংকুলমণি দাসে। মোৰ লগতে বহি আছে চাৰিটাত ব্ৰিংকুলমণি দাস। আৰু আমি ধন্যবাদ জনাইছোঁ মমিন দাক, মই ধন্যবাদ জনাইছোঁ। মমিন দা মোৰ লগত আহিছে, অলপ সহায় কৰিছে। আৰু ইয়াতে ব্ৰিংকুলমণি দাসৰ মাক যে আছে মমিন দা এটা পিটিচি মাৰিব, তাত দেখুৱাব বাৰু। চ' আকৌ এবাৰ মই ভূষণ দাক ৰিকুৱেষ্ট কৰিছোঁ, যদি ভূষণ দা আপুনি ভিডিঅ'টো চাই আছে তেনেহ'লে এটা হ'লেও কমেণ্টত এটা কমেণ্ট কৰিব, মোৰ অলপ ভাল লাগিব। আৰু ব্ৰিংকুলমণি দাসৰ ঘৰত আপুনি এবাৰ আহক, আহি কেনে আপুনি এইবোৰ ইয়াৰ অংকনবোৰ, ইয়াৰ প্ৰতিভাটো আপুনি চাই যাওক। আৰু বৰপেটাবাসী হিচাপে আমি গৌৰৱান্বিত, কিয়নো বৰপেটাত ইমান সুন্দৰ এটা প্ৰতিভা, ইমান সুন্দৰকৈ আৰ্ট কৰিব পাৰে। কেৱল পেপাৰতে নহয়, বটল আৰ্ট, ষ্ট'ন আৰ্ট, এইটো যে আৰ্ট কৰি আছে, সঁচাকৈ বহুত ধুনীয়া। আৰু যিয়ে নহওক গাইজ, আজিলৈ ইমানে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনাৰ বিশেষকৈ এই ব্ৰিংকুলমণি দাসৰ এই ফটোবোৰ ভাল লাগিছে, তেনেহ'লে আপোনালোকে ছ'চিয়েল মিডিয়াত ইয়াৰ এটা প্ৰফাইল লিংক আছে, ফেচবুক প্ৰফাইল লিংক আছে, ইয়াৰ পৰা আপোনালোকে শ্বেয়াৰ কৰি ইয়াক আৰু উৎসাহ জগাই দিয়ক, ইয়াক আৰু আগবাঢ়ি যাবলৈ সহায় কৰক। ধন্যবাদ।